হাই ফ্ৰেণ্ডছ, আজি দিনটো একে ৰ'বলৈ কোনো সময় নাই। মানে এই দিনটো ইমানেই কাপোৰ কানি ধোৱা ঢেৰ কাম আছিলে। কাম বনবিলাক কৰিলোঁ, মানুহজনক ভাত চাত খুৱাই পঠিয়াই মেলি লৈ এয়া মই এতিয়া ওলাইছোঁ বজাৰলৈ যাবলৈ। যিহেতু মানুহজনে মোক কৈছে তুমি কিটচেনৰ কাৰণে কেইটামান ধুনীয়া ধুনীয়া বস্তু লৈ আহিবা। চ' মোৰ হাতত 500 টকা এটা আছিলে, তো ভাবিলোঁ যে মই এই 500 টকাটো দি মই কিবাকিবি আনো। মোৰ যাবলৈতো মন নাছিলে, কিন্তু অকণমান গাটো বেয়া কাৰণে তথাপিও মনত এটা হাঁহি লৈ মানে মুখত একদম ধুনীয়া হাঁহি এটা লৈ ওলাই আহিলোঁ। এতিয়া মই বহিলোঁ টমটমত, এতিয়া যাবলৈ ওলাইছোঁ। এতিয়া গৈ পাই এয়া মই মানে বেগবিলাক দেখিছোঁ, মোৰ বহুত ভাল লাগে। আগতে মই কাপোৰ কানি বেগ চেগ মই চাবলৈ যাওঁ, বহুত ভাল লাগিছিলে। আৰু এতিয়া বৰ্তমান মানে যেতিয়াৰ পৰা মানে কাৰোবাৰ ৱাইফ হ'লোঁ, এখন ঘৰৰ বোৱাৰী হ'লোঁ, তেতিয়া মানে কিটচেনৰ বস্তুখিনিহে মোৰ বেছিকৈ ভাল লাগে। আৰু এই বেবী কাপোৰবিলাক যে ইমান মৰম লাগে নহয়। আৰু আগতকৈ বিশালখনৰ বহুত বেলেগ হৈ গ'ল, মানে বস্তুবিলাক অকণ ওলোটা পোলোটা কৰি দিছে। আগতে যদি ফাৰ্ষ্ট ফ্ল'ৰত লেডিজ কৰ্ণাৰটো আছিলে, এতিয়া ছেকেণ্ড ফ্ল'ৰত লেডিজ কৰ্ণাৰটো আছে, মানে তেনেকুৱাকৈ আছে। আৰু মোৰ তেনেকৈ মই একো মানে চাবলৈ যোৱা নাছিলোঁ, জাষ্ট মই অকণ ঘূৰি পকি অকণমান চালোঁ কি আছে কি নাইকিয়া। এই জোতা কালেকশ্যনবোৰ যে ইমান মৰম লাগে নহয়। আৰু তাৰপিছতে আহি গ'লোঁ কিটচেন। আৰু কিটচেনৰ ট'ৰটো মোৰ আটাইতকৈ বেছি ভাল লাগে মানে আচলতে। তাৰপিছত মই ঘৰলৈ আহি পালোঁ। ঘৰ আহি পাই পেলাই ভাবিলোঁ যে নাই, এনেকৈ বহি থাকিলে নহ'ব, কষ্ট লাগিছে বুলি মই ভিডিঅ'টো বনাই ল'লোঁ পটককৈ। আৰু মই কি আনিলোঁ অকণমান ধুনীয়াকৈ দেখুৱাই দিওঁ। তথাপিও মই শ্বৰ্ট ভিডিঅ' এটা দিলোঁৱেই কি আনিছোঁ, কিন্তু তাত হয়তো ভালকৈ নেদেখিবও পাৰে, সেইকাৰণে এনেকৈ লং ভিডিঅ' এটা বনাই দিলোঁ। আৰু এতিয়া মই আনিছোঁ কণ্টেইনাৰ। এই কণ্টেইনাৰকেইটা আছিলে MRP 300, কিন্তু মই এইকেইটা আনিব পাৰিছোঁ 200ৰ ভিতৰত। চ' এইকেইটা লৈছে 200। আৰু কণ্টেইনাৰকেইটা আচলতে বৰ মৰম লগা আছিলে। বহুত কালাৰ আছিলে, কিন্তু মোৰ ইমান কালাৰ ভাল নালাগিলে। এইটো আচলতে কিটচেনৰ কাৰণে খুব ধুনীয়া কালাৰ আছিলে। আৰু মই সদায় ভাবোঁ কিটচেনত সদায় এটা কালাৰ কালেকশ্যনেই ৰাখিব লাগে। যদি ৰেড ৰাখোঁ তো ৰেডেই, আৰু যদি বেলেগ কালাৰ ৰাখোঁ তেতিয়াহ'লে বেলেগ কালাৰ, মানে একেটা কালাৰতে ৰাখিব লাগে। আৰু মই কিটচেনৰ বস্তু মানে প্ৰায় মই বিশালৰ পৰাই আনিছোঁ। মানে তাত কিটচেনৰ যিটো ষ্ট'ৰ, খুব ধুনীয়া ধুনীয়া বস্তু থাকে, নতুন নতুন কালেকশ্যন থাকে। চ' তাৰ পৰাই মই কিটচেনৰ বস্তুখিনি অনা হৈছে। আৰু লাষ্টত চাব, মই একদম মোৰ ভাল লগা বস্তু এটা, মানে মনৰ বস্তু এটা আজি বিচাৰি গৈ পালোঁ। প্ৰথমতে পোৱা নাছিলোঁ, পিছত দাদা এজনক দেখুৱাই দিওঁতে দাদাজনে মোক দেখুৱাই দিলে যে এনেকুৱা বস্তুটো আছে ইয়াতে। তাৰপিছত মই চাই পেলাই ল'লোঁ বাৰু, মই দেখুৱাই আছোঁ। কিন্তু কণ্টেইনাৰকেইটা কেনেকুৱা লাগিল জনাব দেই। তাৰপিছতে মই খুব ধুনীয়াকৈ দেখাইছোঁ। আৰু যিহেতু মই আপোনালোকক কৈছোঁ যে এতিয়া মই গা বেয়া যদিও মই আপোনালোকক প্ৰত্যেকটো বস্তু মই ভিডিঅ'ত দেখুৱাই আছোঁ, মানে মই কি কৰিছোঁ কি নাই। মই আগতে ভিডিঅ' খুব কমেই দিছিলোঁ, এতিয়া মই ভালকৈ দিবলৈ লৈছোঁ যিমানখিনি পাৰোঁ। ইয়াত এটা বাউল লৈছোঁ, এটা ষ্টিলৰ বাতি আমাৰ নাছিলে, আচলতে দুটা আছিলে আৰু এটা লৈ ল'লোঁ। আৰু একদম মই যে ক'লোঁ খুব মৰম লগা আৰু ভাল লগা বস্তুটো মই আজি বিচাৰি গৈছোঁ, পালোঁ বুলি। আৰু এটা আনিব লাগিব নিশ্চয়, কিন্তু অনা হোৱা নাই। এইটো এটা আনিছোঁ মই, অইল কণ্টেইনাৰ বুলিয়ে কওঁ, আৰু গ্লাছৰ, খুব মৰম লাগিছে। এইবাৰ মই যদি কাইলৈ ভাত বনাওঁ, তেতিয়া মানে সেইখিনি সময়ত যদি ভিডিঅ' এটা কৰিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকক দেখুৱাই দিম। ইমানেই ভাল লাগিছে, কোৱালিটিটো বহুত ভাল আছিলে। এটা 99কৈ আছিলে। মই নেক্সট টাইম গ'লে আৰু এটা ল'ম। এইটো আচলতে মই মাষ্টাৰ্ড অইলৰ কাৰণে ল'লোঁ, আৰু এটা ল'ম মই ৰিফাইন তেলৰ কাৰণে এটা লৈ আহিম। খুব ধুনীয়া আচলতে। আৰু এইটো কিন্তু মই মানুহজনৰ কাৰণেহে আনিছোঁ দেই, মানে গিফ্ট আনিছোঁ। কাৰণ যলৈকে যাওঁ মানুহজনৰ কাৰণে কিবা এটা মই আনিবলৈ চেষ্টা কৰোঁ। যিহেতু তেখেতসকলেতো আমাক সদায় দিয়ে থাকে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু বস্তুখিনি কিন্তু বহুত ভাল লাগিল।